নমস্কাৰ বন্ধুসকল, যাত্ৰাটো গুৱাহাটীৰ এইটো পাৰ্ট 2। যিসকলে পাৰ্ট 1 চোৱা নাই প্লিজ গৈ পাৰ্ট 1 চাই লোৱা, আৰু যিসকলে চাইছা লেটছ গো, ব'লা আমি যাত্ৰাটো আৰম্ভ কৰোঁ। যেতিয়া ভিডিঅ'টো বহুত বেছি সংমিশ্ৰণে কিবা এটা আপোনালোকক মই ভিডিঅ'ত দিবলগীয়া হয়, তেতিয়া ভিডিঅ'টো বহুত বেছি হেভি হৈ যায়, আৰু যিটো এই ভিডিঅ'টোত আছে আৰু আপোনালোকক দেখুৱাম মই। আজি এনেকুৱা এটা এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ, যিটো মোৰ লাইফত ফাৰ্ষ্ট টাইম হৈছে, য'ত মই এখন মহানগৰীত আহিছোঁ আৰু এখন 3-star হোটেলত ৰখিছোঁ, য'ত কেইবাবিধো ৰেচিপিৰে তৈয়াৰী ভিন খাদ্যবস্তু সোৱাদ লৈছোঁ। ইমানখিনি যেতিয়া একেলগে ফাৰ্ষ্ট টাইম পাইছোঁ, তেন্তে নিশ্চয় মই আপোনালোকক এটা ভাল এক্সপিৰিয়েঞ্চ কৰাম। তেন্তে ব'লক। ফাইনেলি আমি সকলো আহি গুৱাহাটীৰ ৰেল ষ্টেচন পাইছোঁ, আৰু সকলোৱে ট্ৰেইনৰ পৰা নমা টাইম আহিল। এতিয়া আমি বৰ্তমান গৈ আছোঁ হোটেল অতিথি। অৱশেষত এয়া আমি সকলো আহি পাই গ'লোহি, সেইকাৰণে লগে লগে আমাৰ কাৰণে খোৱা যোগাৰ হৈ গ'ল। তেনেহ'লে বলক প্ৰথম খাই লওঁ। আমি অহাৰ পিছত ভিন খাদ্য আমাৰ আগত দি দিছে, আৰু যি লৈ খাওঁ সকলো নিজৰ কথা। আৰু ফাইনেলি বাকী এয়া আমি সকলো মিটিঙৰ কাৰণে ৰেডি হৈ ল'লোঁ। গতিকে এতিয়া বৰ্তমান মিটিঙৰ কাৰণে যাওঁ। কিবা এটা প্ৰাইভেচিৰ কাৰণে ভিডিঅ' বনোৱা নহ'ল মিটিংখনৰ, বাকী লগতে আপোনালোকক বৰ কৰা মন মোৰ একেবাৰে নাই। গতিকে ভিডিঅ'টো স্কিপ কৰিলোঁ, আৰু আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো চাই কেনে পালে প্লিজ এটা লাইক কৰি জনাই দিব, আৰু আপোনালোকৰ ভিডিঅ' চোৱা এটা অনুভৱ মোক কমেণ্ট বক্সত নিশ্চয় শ্বেয়াৰ কৰিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এনেধৰণৰ ভিডিঅ' ভৱিষ্যত নিশ্চয় আহি থাকিব, গতিকে আপোনাৰ ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। বাকী আজি ইমানেই, তেন্তে বাই।